তুমি বিয়া কেতিয়া পাতিবা বিয়া কেতিয়া ইউটিউব চেনেলটো মনিটাইজেশ্যন হল নে নাই रुको जरा सबर करो Q&A প্ৰথম কুৱেশ্যনটো সুধিছে জুৰি চেতিয়াই তোমাৰ মাৰ পিছত তুমি আটাইতকৈ বেছি কাক ভাল পোৱা মোৰ মাৰ পাছত মোৰ ফেমিলিক ভাল পাওঁ আৰু তোমাক তাৰ পাছৰ কুৱেশ্যনটো সুধিছে গগৈ অফিচিয়েল ট্ৰিকে অভিতা তুমি ইউটিউব চেনেল কেতিয়া খুলিছিলা মই ইউটিউব চেনেল খুলিছিলোঁ 2021 চনৰ 27 মাৰ্চত তাৰ পাছত সুধিছে এডুকেশ্যন কিমান কমপ্লিট কৰিলা এডুকেশ্যন মই BA কমপ্লিট কৰিলোঁ আৰু তোমাৰ প্ৰিয় গান মোৰ প্ৰিয় গান বুলি নাই আচলতে বহুত কেইটাই গান আছে প্ৰিয় বুলি নহয় চেঞ্জ হৈ থাকে গানবিলাক আৰু তোমাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মোৰ বা আছে মোৰ মা আছে আৰু মই আৰু এন এডভান্স ফৰ 12K ছাবস্ক্ৰাইবাৰ্ছ থেংক ইউ so much আৰু এনেদৰে সকলোৱে ছাপোৰ্ট কৰি যাব গাইজ আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে নেক্সট কুৱেশ্যনলৈ আহিছোঁ জন ক্ৰিয়েশ্যন অসমে সুধিছে আছামিজ ছিংগাৰ দীপলিনা জুবিন পাপন এটা কোৱা গোটেইকেইটা তিনিজনে ভাল লাগে সকলোতকৈ বেছি পাপনৰ গানবিলাক বেছি ভাল লাগে আৰু তাৰ পাছত সুধিছে তন্ময় গৌতমে তুমি বিয়া কেতিয়া পাতিবা বিয়া কেতিয়া পাতিবা ন বহুত ডাঙৰ কুৱেশ্যন সুধিছে তন্ময় গৌতমে তো বিয়া পাতিম আৰু 4-5 বছৰমানৰ পাছত তোমাক ইনভাইট কৰিম আৰু আহি যাবা দেই আৰু জন ক্ৰিয়েশ্যন অসমে সুধিছে বলিউডৰ ফেভাৰিট ছিংগাৰ কোৱা বলিউডৰ ফেভাৰিট ছিংগাৰ অৰিজিত সিং তাৰ পাছত সুধিছে ব্ৰনেক্স ক্ৰিয়েশ্যনে সুধিছে তোমাৰ মনিটাইজ ক্লিয়াৰ হ'লনে ব্ৰ মোৰ মনিটাইজেশ্যন এতিয়ালৈকে হোৱা নাই কাৰণ যোনটো ৱাচ টাইম থাকে সেইটো এতিয়ালৈকে কমপ্লিট হোৱা নাই আৰু বহুত বেছি নালাগে একেবাৰে কম লাগে কেইদিনমানৰ পাছতে হয়তো হৈ যাব কমপ্লিট আৰু যদি ক্লিয়াৰ হ'ল তুমি কিমান টকা পালা পইচাটো পোৱাই নাই যিহেতু কমপ্লিট হোৱাই নাই পিক কৰিলোঁ তোমাৰ কমেণ্টছটো ব্ৰনেক্স ক্ৰিয়েশ্যন আৰু জন ক্ৰিয়েশ্যনে আকৌ সুধিছে যে গাৰ্লফ্ৰেণ্ড আছে নেকি নাম কোৱা আৰু কিমান দিন হ'ল ৰিলেশ্যনশ্বিপত থকা গাৰ্লফ্ৰেণ্ড আছে নিশ্চয় আৰু নাম হৈছে জুৰি চেতিয়া ৰিলেশ্যনশ্বিপত থকা কিমান দিন হ'ল 1 year হোৱা নাই আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে আমাৰ ৰিলেশ্যনশ্বিপ তুমি হিচাপ কৰি ল'বা কিমান দিন হ'ল ঠিক আছে তাৰপাছত আকৌ জন ক্ৰিয়েশ্যনে সুধিছে যে ঘৰ ক'ত ঘৰত কোন কোন আছে কি পঢ়ি আছা মোৰ ঘৰ মোৰ ঘৰ যোৰহাটত হয় আৰু ঘৰত মোৰ মা আছে বা আছে আৰু মই আছোঁ বৰ্তমান মই একো পঢ়ি থকা নাই BA কমপ্লিট কৰিলোঁ তাৰপাছত আকৌ জনে সুধিছে যে আছামিছৰ ফেভৰেট ইউটিউবাৰ নাম কোৱা আছামিছৰ ফেভৰেট ইউটিউবাৰটো ময়ে হয় মোৰ ফেভৰেট অ'কে নেক্সট কুৱেশ্যনটো চাইছোঁ আকৌ জন ক্ৰিয়েশ্যনে কৰিছে তোমাৰ ভিডিঅ'বোৰ তোমাৰ লাইফটোৰ লগত মিলে নেকি প্ৰত্যেকটো ভিডিঅ' নিমিলে কিছুমানহে মিলে আৰু বা কেতিয়াবা কাৰোবাৰ বাবে কান্দিছিলা নেকি হয় কান্দিছিলোঁ আৰু এনেকুৱা ছেড ভিডিঅ'বোৰ বনাই কিয় ভাল লাগেনো মোৰ ছেড ভিডিঅ'বিলাকেই ভাল লাগে নাজানো কিয় কিন্তু মই যদি লাভ ভিডিঅ' বনাবলৈ বিচাৰোঁ তেতিয়া অকণমান মোৰ প্ৰব্লেম হয় বনাবৰ বাবে কিন্তু ছেড ভিডিঅ' যেতিয়া বনাওঁ মোৰ ভাল লাগে বহুত বেছি ভাল লাগে জন ক্ৰিয়েশ্যনে আকৌ লিখিছে ইউটিউব চেনেলটো মনিটাইজেশ্যন হ'ল নে নাই মনিটাইজ হোৱা নাই এতিয়ালৈকে কমপ্লিট হোৱাই নাই যোনটো ৱাচ টাইম হয় আৰু জন ক্ৰিয়েশ্যনে সুধিছে মোবাইল নাম কোৱা আৰু কি খাই ভাল পোৱা মোবাইল নাম হৈছে Redmi 9 আৰু মই খাই ভাল পাওঁ গাহৰি মাংস আৰু জন ক্ৰিয়েশ্যন অসমে কৈছে ভিডিঅ'বোৰ বনাওঁতে কেতিয়াবা চকু পানী ওলাই নেকি ভিডিঅ'বোৰ বনাওঁতে 2-3 বাৰমান ওলাইছে তাতকৈ বেছি নহয় আৰু নেক্সট কুৱেশ্যনটো সুধিছে সৰু ডাঙৰ ভাল বেয়া যিকোনো কথা কাৰ লগত শ্বেয়াৰ কৰা এইটো শ্বেয়াৰ কৰোঁ মই মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত জানাই নহয় তুমি কোন হয় মোৰ গাৰ্লফ্ৰেণ্ড অ'কে আজি Q&Aটো ইমানতেই সমাপ্ত কৰিছোঁ আৰু বহুতে
কমেণ্ট কৰা নাই কমেণ্ট কৰা হ'লে ভাল লাগিল হয় প্ৰশ্নবিলাকৰ উত্তৰ এৰি আৰু হয়তো নাই চাগে বহুতৰে মোক সুধিব লগা কথা সেইবাবে আজিৰ Q&A ইমানতে সমাপ্ত কৰিছোঁ থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'বিলাক চোৱাৰ বাবে আৰু এনেদৰে মৰম কৰি যাবা মোৰ চেনেলটো ঠিক আছে লাভ ইউ অল গাইজ বাই বাই खत्म बाय बाय टाटा गुड बाय गया